বিহালীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ ব্যাপক নিৰ্বাচনী প্ৰচাৰ আজি বিহালীত অসম বিধানসভা নিৰ্বাচন 2026 বিজয় সংকল্প যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী মুনীন্দ্ৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ কেটলা খেলপথাৰত অনুষ্ঠিত সভাখনত প্ৰায় 10,000 লোক উপস্থিত থাকে। ৰাজ্যত পুনৰ 2 লাখ চাকৰি দিয়া নতুনকৈ 10,000 মহিলাক অৰুণোদয় আঁচনিৰ লগতে নতুন বোৱাৰীসকলক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব যাতে এখন ঘৰতে দুগৰাকী অৰুণোদয় আৰু ৰেচন লাভ কৰিব পাৰে। ৰেচন কাৰ্ডত 1 লিটাৰ মিঠাতেল দিয়াৰ ঘোষণা 3 কোটি বালিচান কাৱৈমাৰীত হাস্পতাল দিয়াৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে জিঞ্জিয়া আলু খেতিয়ক ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰে। বিহমাৰীত এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি CPIMLক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ বৰগাঙত কোচিংৰ অভাৱ সম্পৰ্কে অৱগত নহয় মুখ্যমন্ত্ৰী সাংসদ ৰঞ্জিত দত্তৰ লগত আলোচনা কৰাৰ পৰামৰ্শ। নিউজ টেক্স ৰিপৰ্ট বিগ নিউজ। কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস গোটাব নোৱাৰিলে। উপনিৰ্বাচনৰ পৰাজয়ে কংগ্ৰেছৰ মেৰুদণ্ড ভাঙিলে। যি MLৰ পৰা তেওঁলোকে সিটটো কাঢ়ি লৈছিল আকৌ MLকে ঘূৰাই দিবলৈ বাধ্য হ'ল। MLৰ ভোট কিমান পায় আপোনালোকে জানেই। মই ভাবো এইবাৰ গোল পোষ্টত গোলকিপাৰ নাই। বিজেপিৰ কাৰ্যকৰ্তাসকলে যিমান ইচ্ছা পাৰে ভোট বঢ়াব পাৰিব। নিশ্চিতভাৱে মুনীন্দ্ৰ দাস বিপুল ভোটত বিজয়ী হ'ব। সমগ্ৰ ৰাজ্যত মোৰ কেলকুলেশ্যন মই যেটো বুজি পাইছো 90টাৰ পৰা 100টা সিটৰ ভিতৰত বিজেপি দলে লাভ কৰিব। আমি যোৱাবাৰ 1,65,000 চাকৰি দিছিলো। কমিটমেন্ট কৰিছিলো 1 লাখ চাকৰি দিলো 1,65,000। এইবাৰ 2 লাখ ল'ৰা ছোৱালীক আমি টাৰ্গেট কৰিছো। ভীমাৰী নদীৰ দলং, বিহালীত চাৰ্কুল অফিচ, ইৰোশ্যন প্ৰব্লেম, এই গোটেইখিনি আজি মই কৈছো। যোৱাবাৰ ৰেল ৰখোৱাৰ প্ৰতিশ্ৰুতি দিছিলো হৈ গ'ল। ৰাস্তাৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিলো হৈ গ'ল। বেডেটিত কলেজৰ কথা কৈছিলো কাম আৰম্ভ হ'ল। আৰু আমাৰ সমজিলা আৰম্ভ হোৱাৰ কথা আছিল, সমজিলাও আৰম্ভ হ'ল। ছবিলাল উপাধ্যায়ৰো প্ৰতিমূৰ্তি গুৱাহাটীত ইতিমধ্যে সম্পূৰ্ণ হ'ল। ইঞ্জিনিয়াৰিং কলেজৰ নামো ছবিলাল উপাধ্যায়ৰ নামত দিয়া ফৰ্মেলিটিজ কমপ্লিট হ'ল। যিমান কথা কৈ গৈছিলো আমি গোটেইখিনি কৰিছো। নতুনকৈ আজি আৰু 5টা 6টা কথা দি গৈছো। জিঞ্জিয়াৰ আলু খেতিয়কক সহায় কৰাৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ শ্ৰমিকলৈকে। মোক কোনেও কোৱা নাই। ৰঞ্জিত দাৰ লগত আলোচনা কৰি ল'ম আমি। পৱন খেৰাক এইবাৰ পৱন পেৰা বনাই পঠাই দিম মই। পৱন খেৰা বনেগা পৱন পেৰা। এই বিষয়ে কথা ক'লে ইলেকশ্যন কমিশ্যনে মোক ধৰিব। 9 তাৰিখৰ পিছত নিজে